এজন ৰজাৰ তিনিগৰাকী ৰাজকুঁৱৰী আছিল। এদিনাখন ৰজাজনে তিনিওগৰাকী ৰাজকুঁৱৰীক তাৰ ৰাজদৰবাৰত মাতি পঠিয়ালে। সোণৰ অলংকাৰৰ সৈতে ৰাজকুঁৱৰীৰ সাজ সজ্জাৰে তিনিওগৰাকী ৰাজদৰবাৰত উপস্থিত হৈছিল। ৰজাই তিনিওগৰাকী ৰাজকুঁৱৰীৰ প্ৰথমগৰাকীক সুধিছিল, তোমালোকে এই দেশৰ আটাইতকৈ বিলাসিতা জীৱন যাপন কৰি আছা। তোমালোকে যি খাই আছা, পিন্ধি আছা, এইটো কাৰ দান হয়? উত্তৰত ৰাজকুঁৱৰীগৰাকীয়ে কৈছিল, আমি যি খাই আছোঁ, পিন্ধি আছোঁ, সকলো আপোনাৰেই দান। আপুনি দিছে কাৰণেহে আমি ভোগ কৰি আছোঁ। ৰজাই তাইৰ উত্তৰত অতিশয় সন্তুষ্ট প্ৰকাশ কৰিলে আৰু ৰাজদৰবাৰত থকা সকলো মানুহেই বাহ দিলে। এনেদৰে দ্বিতীয়গৰাকী ৰাজকুঁৱৰীকো সেই একেই প্ৰশ্ন কৰিলে আৰু দ্বিতীয়গৰাকীয়েও সেই একেই উত্তৰ দিলে। ৰজাই আনন্দত আত্মহাৰা হৈ পৰিছিল। নিজৰ ছোৱালীৰ এনে মন্তব্য শুনি নিজেই মনতে গৰ্ব অনুভৱ কৰিছিল যে ৰাজদৰবাৰত তেওঁৰ সন্মান যেন আৰু বাঢ়ি গ'ল। এনেতেই বুকুখন ফুলাই তৃতীয়গৰাকী ৰাজকুঁৱৰীৰ উদ্দেশ্যে সুধিছিল, মা, তোমাৰ কি খবৰ? তৃতীয়গৰাকীয়ে তলমূৰ কৰি উত্তৰ দিছিল, আজি মই যি খাই আছোঁ, যি পিন্ধি আছোঁ, আজি মোৰ যি লাইফষ্টাইল, এইটো মোৰ ভাগ্যৰ দান। এইটো আপোনাৰ দান নহয়। মোৰ ভাগ্যত যি আছিলে তাকেই খাই আছোঁ আৰু তাকেই পিন্ধি আছোঁ। আজি যদি মই এইখন দেশৰ আটাইতকৈ বিলাসী জীৱন যাপন কৰি আছোঁ, এইটো মোৰ কপালৰ লিখন। নিজৰ ছোৱালীৰ ৰাজদৰবাৰত এনে এটা উত্তৰ শুনি ৰজাজনে অসন্মান বোধ কৰিলে আৰু খঙতে নিজৰ ছোৱালীক ৰাজদৰবাৰৰ পৰা খেদি পঠিয়ালে। ইয়াতেই কাহিনী শেষ নহয়। নিজৰ ছোৱালীক সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰি ছোৱালীজনীক নিজৰ দেশৰ পৰা নিৰ্বাসন দি এখন জংঘলত এৰি থৈ আহিছিল। বাকী দুগৰাকী ছোৱালীৰ প্ৰতি সন্তুষ্ট হৈ সা সম্পত্তিৰে সমৃদ্ধ কৰি দুগৰাকী ৰাজকুঁৱৰক আনি বিয়া পাতাই দিছিল। এইফালে অৰণ্যত পেলাই অহা ছোৱালীগৰাকীয়ে দুখ কষ্টৰে জীৱন কটাবলগীয়া হৈছিল। এদিনাখন ছোৱালীজনীৰ অৱস্থাৰ বুজ ল'বলৈ ৰজাই কেইগৰাকীমান মন্ত্ৰী পঠিয়াই দিছিল। মন্ত্ৰীসকলে আহি ছোৱালীজনীৰ দুখৰ কাহিনী বৰ্ণনা কৰিছিল। তেতিয়াই ৰজাজনে চিঠি এখন লিখিছিল ছোৱালীজনীলৈ। চিঠিত লিখিছিল, মোৰ কৃতজ্ঞতাক অস্বীকাৰ কৰি এতিয়া অনুভৱ কৰিব পাৰিছা তোমাৰ জীৱনৰ সুখ আৰু দুখ কাৰ দান হয়? মই বিচাৰিলে তোমাক সুখো দিব পাৰোঁ, মই বিচাৰিলে তোমাক দুখো দিব পাৰোঁ। এতিয়াও মোৰ কৃতজ্ঞতা স্বীকাৰ কৰা আৰু আহি যোৱা। ছোৱালী এজনী উত্তৰত লিখিছিল, আপুনি মোৰ দেউতাক, আপোনালৈ মোৰ মৰম আছে, কিন্তু মোৰ জীৱনৰ যি দুখ কষ্ট, ইয়া মোৰ কপালৰ লিখন। এনে উত্তৰ শুনি ৰজাজনে ছোৱালীলৈ ঘূৰি নাচায় বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিল। এনেকৈ দিন পাৰ হৈ গ'ল। হঠাৎ এদিনাখন ৰাজনৈতিক অস্থিৰতা আহিল। লগৰ দেশৰ ৰজাৰ লগত যুদ্ধ বিগ্ৰহত লিপ্ত হৈ গৈছিল। যুদ্ধত সৰ্বস্ব হেৰুৱাই ৰজাজন অসুস্থ হৈ পৰিছিল। এইফালে ছোৱালীজনী অৰণ্যত চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰিছিল। যিহেতু ৰজাৰ ছোৱালী আছিল, চিকাৰত বহুত বেছি পাৰ্গত আছিল। এদিনাখন ৰজা এজনে মন্ত্ৰী বিষয়াসকলক লৈ পেলাই সেইখন অৰণ্যতে চিকাৰ কৰিবলৈ গৈছিল আৰু ছোৱালীগৰাকীৰ এনেকুৱা চিকাৰ কৰা কৌশলটো চাই পেলাই ৰজাজন বহুত বেছি আকৰ্ষিত হৈছিল ছোৱালীৰ প্ৰতি। শেষত ছোৱালীজনীক ৰজাজনে বিয়া পতাইছিল আৰু সেইজন আন কোনো নহয়, সেইজন আছিল সেইখন দেশৰ আটাইতকৈ শক্তিশালী ৰজা, যিজন ৰজাৰ লগত তাৰ দেউতাকৰ যুদ্ধ হৈছিল। ছোৱালীজনীয়ে বাপেকৰ দুৰ্দশাৰ কথা শুনিয়ে নিজৰ গিৰিয়েকক লৈ বাপেকক চাব গৈছিল। বাপেকে নিজৰ ছোৱালীক ইমান শক্তিশালী ৰজাৰ লগত দেখিয়ে আচৰিত হৈছিল আৰু সুধিছিল, কেনেকৈ সম্ভৱ হৈছিল? তেতিয়া ছোৱালীজনী উত্তৰত কৈছিল, কপালৰ লিখন। জীৱনত প্ৰথমৰ পৰা যি যি ঘটি গৈছে, গোটেইখিনি কপালৰ লিখন। আজি মই যদি সুখত আছোঁ, সেইটো কপালৰ লিখন আৰু আপোনাৰ লগত যি যি হৈছে, গোটেইখিনি আপোনাৰো কপালৰ লিখন। তেতিয়াই ৰজাজনে উপলব্ধি কৰিব পাৰিছিল নিজৰ ভুলটো। ইয়াৰ পৰা আমি কি শিক্ষা পালোঁ? কেতিয়াবা চাবচোন, জ্ঞান বিদ্যা বুদ্ধিৰে সমৃদ্ধ এগৰাকী ব্যক্তি কেতিয়াবা সুখী নহ'বও পাৰে। কেতিয়াবা চাব, একোৱে নজনা, একোৱে নকৰা ব্যক্তি এগৰাকী বহুত সুখত আছে। ইয়াৰ পৰা আমি এইটোৱে বুজি পাওঁ, আমি মানুহবোৰ যিমানেই শ্ৰেষ্ঠ নহওঁ, সুখ আৰু সম্পত্তি ভাগ্যৰে লিখন।